Hello friends, welcome to my YouTube channel. মই গগন বৰ্মন। আজি আমি গৈ আছো নলবাৰী টাউনৰ ভিতৰলৈ আৰু টাউনৰ ভিতৰত কি আছে দেখুৱাম আপোনালোকক। মোৰ লগত আছে বলেন বৰ্মন, ভতিজা হয় ইয়াক লৈ যাম কেমেৰা ধৰিবলৈ আৰু আপোনালোকক লৈ যাম নলবাৰী টাউনৰ ভিতৰলৈ। গতিকে কেমেৰাটো ইয়াৰ হাতত দিছো, চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে। ধন্যবাদ। এতিয়া আমি পালো বৰজাৰ SRF কেম্প, তাৰ পাছত পাম হুৰাদি, তাৰ পাছত কিছু দূৰ গৈ আখৰা চক পাম আৰু হুৰাদিৰ পাছত আমি পালো এনেকে আখৰা চক পাৰ হৈ পানীকুছি পাম। পানীকুছিৰ পাছত হৰিপুৰ আৰু এইফালে গ'লে আমি পাম বিকল্প পথ। এই ৰাস্তাটোৰ নাম বিকল্প পথ আৰু এইখন হৈছে নলবাৰী মেটাৰনিটি হস্পিটেল সাৰথি। গাড়ী দুখনে বৰ ডিষ্টাৰ্ব দিছে বলেন দাদি, অলপ এই কেমেৰাটো আগৰ ফালে দেখুৱাই দিয়ক চাইনবোৰ্ডখন। আৰু বলেনক মই মৰমতে আপুনি বুলিও মাতো, তই বুলিও মাতো, তুমি বুলিও মাতো, যি আহে আৰু মুখত। আৰু এতিয়া আমি এই ৰাস্তাটোদি ওলাই যাম, ওলাই গৈ কিনে লেফ্ট চাইডেদি ওলাই যাম। ওলাই যাই পেলাই হাজো বাছ ষ্টেণ্ড পাম আৰু হাজো বাছ ষ্টেণ্ডৰ পৰা আমি লেফ্ট চাইডে গুচি যাম থানা চকৰ ফালে। বলক থানা চকৰ ফালে যাম এতিয়া। আজি থানাৰ এই ৰাস্তাটোত জাম আছে, ন এণ্ট্ৰি দিয়া আছে, কিবা আছে নেকি চাগে, সেইকাৰণে ন এণ্ট্ৰি দিয়া আছে। গতিকে এইফালে নাযাওঁ, আমি ৰাইট চাইডে কৰি ঘূৰি যাম। ৰাইট চাইডে এইফালে আমি মছজিদ চক হৈ ঘূৰি যাম। আৰু এইটো যাম জানিয়ে কেনেকুৱা আৰু বিৰাট গৰম এইফালে আজি। বলক এতিয়া আমি এইফালে মছজিদ চক হৈ এনেকৈ গুচি যাম আৰু মছজিদ চক হৈ গৈ কিনে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম অলপমান আমাৰ এইটো হৰি মন্দিৰটো দেখাবলৈ চেষ্টা কৰিম, য'ত ৰাস হয়। আৰু এই সন্মুখত মোৰ সন্মুখত এইটো জুম কৰি দেখাই দিছোঁ। এইটো হৈছে মছজিদ, নলবাৰী টাউনৰ মছজিদ, এইটো ডাঙৰ মছজিদ। আৰু ৰাইট চাইডে এইখন আছে আমাৰ ভিমাৰ্ট, শ্বপিং কৰিব আহিব পাৰে আপোনালোকে। ভাল ভাল কাপোৰ পাব, গিফ্টৰ বস্তু পাব, যি লাগে আৰু তাকে পাব ইয়াত। মুঠতে ইমান মই ক'ব নোৱাৰিম, যিহেতু এইকেইদিন ভিতৰত যোৱা নাই, কি আছে দেখাও নাই, হ'লেও ভাল ভাল বস্তু পায়। আৰু এইটো হৈছে সন্মুখত মছজিদ। এতিয়া মছজিদৰ পৰা এইফালে ৰাইট টাৰ্ণ গুচি যাম আমি। ৰাইট টাৰ্ণ গৈ কিনে পাম আমি শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়। এতিয়া গুচি যাম এনেকৈ ৰাইট টাৰ্ণ লৈ। বলক 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 বলক। আৰু এতিয়া আমি গৈ আছোঁ হৰি মন্দিৰৰ ফালে। বলক। আৰু এই লেফ্ট চাইডেদি গ'লে আপোনালোকে পাব সোণপুৰ, মানে নলবাৰী ৰেল ষ্টেচন পাব। এইফালে এই বাইকখন যি সোমাই গৈছে, এই দেখিছেনে বাইকখন যি সোমাই গৈছে, এইফালে সোমাই গ'লে আপোনালোকে পাব ৰেল ষ্টেচন। আৰু এইটো চকৰ নাম হৈছে বাটাছ চক। বাটাছ চক কিয় হ'ল মই নাজানো বাৰু। এইটো কোম্পানীৰ শ্ব'ৰুমো আছে, ইয়াতে শ্বপিং কৰিব পাৰে আপোনালোকে। এইটো কোম্পানীৰ শ্ব'ৰুম আছে, বহুত ভাল ভাল কাপোৰ পায়। আৰু এইটো বাটাছ চক এইটো কাৰণে হ'ল কি জানে, এই সেইখন দেখিছেনে, এই বাটাৰ দোকান, বাটাৰ শ্ব'ৰুম আছে ইয়াতে। এইটো বাটাৰ শ্ব'ৰুম থকাৰ কাৰণে চাগে এইখিনি জেগাৰ নাম বাটাৰ চক হ'ল। মোৰ এটা সম্ভৱহে, আপোনালোকে জানে যদি কমেণ্ট কৰি মোক জনাব। এই বাটাৰ চক এইটো। আৰু অলপমান গৈ কিনে আমি পাম এইটো, এই দেখিছেনে পতাকাখন ওলাই আছে যে, এই পতাকাখন যি ওলাইছে সেইটো এটা মন্দিৰ, এইটো হৈছে জৈন মন্দিৰ। আৰু নলবাৰীত ৰিক্সাৰ বহুত ভিৰ, বাপৰে। বলক একেলগে ৰাস্তাটো দুখন ৰিক্সায়ে আগুৰি ধৰিছে মানে। বলক এতিয়া আমি হৰি মন্দিৰৰ ফালে আগবাঢ়োঁ। তাৰ আগতে অলপমান জৈন মন্দিৰৰ গেটখনেই দেখাই দিছোঁ। এইখন হৈছে জৈন মন্দিৰৰ গেট আৰু এইখনেই সন্মুখ ভাগ। আৰু এখেতে পূৰা আমাৰ আগেদি ৰিক্সাখন ওলাই দিছে। তেখেতৰ ইমাৰ্জেঞ্চি আছে কিজানি, তেখেতে যাওক বাৰু, আপত্তি নাই, যাওক আপুনি যাওক। আৰু এইখন হৈছে ষ্টাইল বজাৰ। আপোনালোকে আহি ইয়াত শ্বপিং কৰিব পাৰে। হয়তো ভাল ভাল কাপোৰ ইয়াতো পায় কিজানি, মই সোমাই পোৱা নাই, সেইকাৰণে মোৰ অভিজ্ঞতা নাই। আপোনালোকে আহি চাই যাব একবাৰ। আৰু কিছু দূৰ গৈ আমি পাম হৰি মন্দিৰ। কিন্তু আজি বহুত ৰ'দ, এই মাইনাই ৰ'দে ছাতি লৈ গৈ আছে, সেইকাৰণে বহুত ৰ'দ দিছে বাহিৰত। আমি গাড়ীৰ ভিতৰত থকা ইমান এটা গম পোৱা নাই। বলক এতিয়া আমি হৰি মন্দিৰৰ ফালে আগবাঢ়ো। বলেন আগত দেখি কি পাৰিছা দেখাই দিয়া অকণমান। এই মাইনাটোৱে ছাতি লৈ আহিছে, বহুত ৰ'দ কাৰণে। ৰ'দ কিন্তু দিছে আজি, ক'ব লাগিব একদম। বাহিৰত থকা মানুহে গম পাইছে, আমি গাড়ীত থাকি গম পোৱা নাই। ই আৰু কি কৰে, আগেদি দেখোন গাড়ীখন উলিয়াই দিছে, কেনে কৰে দেখোন। এনেকৈ গাড়ী উলিয়াই দিব নালাগে আগেদি। বলকচোন
বলক এতিয়া আমি হৰি মন্দিৰত কি পাৰোঁ আপোনালোকক দেখাওঁ। আৰু যে মই কৈ আছিলোঁ আপোনালোকক হৰি মন্দিৰত এখন ব্ৰিজ বনাই আছে হৰি মন্দিৰৰ সন্মুখত। এইখনেই হৈছে হৰি মন্দিৰৰ সন্মুখেদি বনাই থকা ব্ৰিজখন। প্ৰায় 80% কাম সম্পূৰ্ণ হৈছে কিজানি। উঠি গ'লে অলপমান দেখা পালোঁ হয়। আৰু এইটো হৈছে হৰি মন্দিৰ, য'ত মানে কি ৰাসৰ সময়ত লাখ লাখ মানুহৰ ভিৰ হয়। এইবাৰ যদি ব্ৰিজখন কেনেবাকৈ হয় আৰু ৰাস যদি হয়, তেনেহ'লে ভিৰটো কমিব কিজানি ইয়াতে। অহা যোৱা মানুহখিনি ওপৰেদি অহা যোৱা কৰিব পাৰিব আৰু ট্ৰেইন তলেদি অহা যোৱা কৰিব পাৰিব। এতিয়া ধুনীয়াকৈ গাড়ীখন পাৰ্কিং কৰোঁ আমি। পাৰ্কিং কৰোঁ অলপ পাৰ্কিং কৰোঁ গাড়ীখন পাৰ্কিং কৰি অলপ চাহ তাহ খাই লওঁ। চাহ তাহ খাই বিশাল দেখুৱাবলৈ যাম। আৰু এইটো হৰি মন্দিৰটোকে অকণমান দেখাই দিছোঁ। ভিতৰত যাব নোৱাৰিলোঁ, বাহিৰৰ পৰা দেখাই দিছোঁ। এইটো মন্দিৰটো কিবা নতুনকৈ বনাই আছে। আৰু ব্ৰিজখন সম্পূৰ্ণ হ'লে মানুহৰ মানে ভিৰটো কমিব। যেতিয়া ৰাস হ'ব তেতিয়া ভিৰ কমি যাব। ইয়াতে ওপৰেদি মানুহ অহা যোৱা কৰিব আৰু তলেদি ট্ৰেইন যাব পাৰিব। তথাপিও ভিৰ থাকিব ৰাসত, যিহেতু মানুহৰ ভিৰ হয়, ভিৰ থাকিবই। এতিয়া গাড়ীখন পাৰ্কিং কৰি লৈ আমি অলপমান চাহ তাহ খাই আহিম কিবা। তাৰপাছত ইফালে বিশালৰ ফালে যাম। পাৰিলে বিশালৰ বিল্ডিংটোকে অকণমান দেখাম বাহিৰৰ পৰা, ভিতৰত নাযাওঁ আজি। বলক এতিয়া আমি চাহ খাই আহোঁ। বলক গাড়ীখন থলোঁ ইয়াতে বল। আৰু এতিয়া আমি চাহ খাওঁ অলপ। এয়া চাহ লৈছোঁ স্পেচিয়েল, আৰু চিংৰা লৈছোঁ। চিংৰা এটাৰ লগত চাটনি লৈছোঁ অকণমান। আৰু আমাৰ এই বলেনক দেখিছেনে, পূৰা ধৰিছে। চাটনিৰ লগত চিংৰা পূৰা মাৰি আছে। দে খা ভাই, খা। আৰু এইখন হৈছে ৰিদ্ধি সিদ্ধি হোটেল। ভাল লাগে ইয়াত চাহ খাই। চাহ খাওঁ আহি গ'ল। এতিয়া আমি যাই আছোঁ বিশালৰ ফালে। বিশালখন অলপমান বাহিৰৰ পৰাই দেখাই দিব চেষ্টা কৰিম আপোনালোকক। কিন্তু বিশাল পোৱাৰ আগতে পাইছোঁ আমি ট্ৰেণ্ডছ। এইখন হৈছে ট্ৰেণ্ডছ। এইটো ট্ৰেণ্ডছৰ বিল্ডিং। কেতিয়াবা আপোনালোকে ইয়াত শ্বপিং কৰিব আহিব পাৰে। আৰু ট্ৰেণ্ডছৰ পাছত আছে এম বজাৰ। এই গাড়ীবিলাকো বহুত ডিষ্টাৰ্ব দি থাকে এইটো ৰাস্তাত। এইখন হৈছে এম বজাৰ। আগত এই যে পেট্ৰল পাম্পটো আছে, এইটো পেট্ৰল পাম্পটো দেখিছেনে? পেট্ৰল পাম্পটোৰ লগত একেলগে লাগে এইটো হৈছে এম বজাৰৰ বিল্ডিং। আৰু এইটো HP পেট্ৰল পাম্প। আৰু এইটো হৈছে এম বজাৰৰ বিল্ডিং। ইয়াতো কেতিয়াবা আপোনালোকে আহিব পাৰে শ্বপিং কৰিব। ভাল ভাল কাপোৰ পাব, ভাল ভাল গিফ্টৰ বস্তু পাব। আৰু এম বজাৰৰ পাছৰ বিল্ডিংটোৱে হৈছে আপোনালোকৰ বিশাল মাৰ্কেট। এইখন হৈছে বিশালৰ গেট। এনেকৈ লেফ্ট চাইডে সোমাই যাব লাগিব। এইখন হৈছে বিশালৰ গেট। দেখিছেনে নাই ভিৰ, বাইকৰ ভিৰ। আৰু বিশাল আৰু এম বজাৰ আহিব লাগিলে আপোনালোকে হৰি মন্দিৰৰ পৰা লেফ্ট চাইড ল'ব লাগিব। যিটো আমাৰ গণেশ মন্দিৰৰ পৰা এইফালে অহা ৰাস্তা আছে, এইখন হৰি মন্দিৰৰ ব্ৰিজখন পাৰ হৈ লেফ্ট চাইডৰ ৰাস্তাইদি সোমাই আহিলে মোটামুটি 500 মিটাৰ আহিলে পাই যাব আপোনালোকে এম বজাৰ আৰু বিশাল মাৰ্কেট। ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি চাই ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু ঘণ্টা বাটনটো বজাই দিব। আজি ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ। জয় আই অসম।